ৱেলকাম টু মাই আনাডাৰ ভ্লগ। আজি আকৌ বিয়াৰ ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই আহিছিলোঁ বিয়াৰ খবৰ কৰিবলৈ, কাৰণ বিয়ালৈ অকল দুদিনহে বাকী আছিল। সেইকাৰণে ভাবিলোঁ আমাৰ কইনাৰনো মনটো কেনেকুৱা লাগি আছে অলপ খবৰটো লৈ যাওঁ। এই ফিলিংখিনি যিমান জানিব বিচাৰিলেও বাৰু মই ফিল কৰিব পৰা নাই যে বিয়াৰ দুদিন আগত কইনাজনীৰ কেনেকুৱা লাগিব পাৰে। দৰাৰ কাৰণে কাপোৰ ৰেপ কৰিব আছে, মান ধৰা কাপোৰ ভৰাবলৈ আছে, মুঠতে বহুত কাম বাকী। আৰু আমাৰ ইয়াত ডিছকাশ্যন চলিছে যে আমি ক'ত ক'ত কি পিন্ধিম। জুৱেলাৰী চিলেকশ্যনো এটা বহুত ডাঙৰ কাম, নহয়নে? ছোৱালীবোৰে বুজি পাব বাৰু। এয়া হৈছে কইনাৰ ভনীয়েক, কাণ চিলেক্ট কৰি আছে ক'ত ক'ত কি নাচিম। তাৰপিছত আমাৰ মাও আহিল খবৰ কৰিবলৈ। দুইজনী মায়ে মিলি আমাৰ খুব বদনাম গালে। আমাৰ টাইমত আমি এনেকৈ কৰিছিলোঁ, আজিকালি ছোৱালীবোৰে এইবোৰ নাজানেই। বিয়াৰ পিছত কেনেকৈ নতুন এঘৰত গৈ এডজাষ্ট কৰিছিল সেইবোৰে পাতি আছিল। এইবোৰ ডিছকাশ্যন হওঁতেহে ভাবিছোঁ সঁচাকৈ আমি বহুত ডাঙৰ হৈ গ'লোঁ দেই। প্ৰথম স্কুল যোৱাই মনত আছে, আৰু আজি লগৰ এজনীৰ বিয়াও খাব পৰা হ'লোঁ। ইয়াত মান ধৰা কাপোৰৰ পেকিং চলিছে। বিয়াঘৰ বুলি যে কিমান কি কাম থাকে, নহয়নে বাৰু? সৰু সৰু কামেই যে কিমানখিনি থাকে। তাৰপিছত আমি ষ্টাৰ্ট দিলোঁ আমাৰ ডান্স প্ৰেক্টিছ। এতিয়া মানুহে ভাবিব পাৰে যে কাম নাই আৰু, এইবোৰ বাৰু অসমীয়া বিয়াত কৰেনে? মানে এইষাৰ কথা এইটো কাৰণেই কৈছোঁ, কাৰণ আমি ইনষ্টাত এটা ভিডিঅ' দিওঁতে তাত বহুত মানুহে কমেণ্ট কৰিছিল। সেইকাৰণে ভাবিলোঁ ইয়াতে জাষ্টিফিকেশ্যনটো দি দিওঁ। এখন বিয়াত ফূৰ্তি কৰাটো মানুহৰ ব্যক্তিগত কথা, নহয়নে? আমি এনেকৈ কৰিছোঁ, আৰু আপোনালোকে নিজৰ মতে কৰক। চাহ খালোঁ, আৰু তাৰপিছত লেকচাৰ মাৰি মেলি চব কাম শেষ হয় মানে ৰাতিয়ে হ'ল। দেন ভাত খাই ঘৰলৈ গুচি গ'লোঁ। আজিৰ ভিডিঅ'ত ইমানেই আছিল। বাকীবোৰ ভিডিঅ' আহি আছে দেই, ৱেইট কৰিব আৰু মৰম দিব। আজিলৈ আহিছোঁ। ষ্টে টিউন ফৰ দ্য নেক্সট ওৱান। বাই বাই।